কেতিয়াবা এনেকুৱা হৈ পাইছেনে যে তুমি পৰীক্ষাত লিখি আছা আৰু অলপ লিখি বাকীখিনি পাহৰি গ'লা, বা কোনোবাটো ৰুমত গৈছা কিবা এটা আনিম বুলি, ৰুমটোত সোমাই পাহৰি থাকিলে কি আনিব গৈছিলা, বা কেতিয়াবা ক'ৰবাত কিবা এটা বস্তু থৈছা আৰু পিছত পাহৰি থাকিলা বস্তুটো ক'ত থৈছিলা। হৈছেনে বাৰু এনেকুৱা? যদিহে এনেকুৱা হৈ পাইছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ এই ভিডিঅ'টোৰ যোগেদি আজি ক'ম আমি পাহৰা বস্তুবোৰ আকৌ কেনেকৈনো মনত পেলাব পাৰোঁ। এই ধৰা তুমি পৰীক্ষা দি আছা আৰু হঠাতে তুমি ভালকৈ পঢ়ি যোৱা বিষয়বস্তুটো তোমাৰ মনৰ পৰা পৰীক্ষা হলত ওলাই গ'ল। এতিয়া তুমি কি কৰিবা? তেতিয়া তুমি অকণো চিন্তা নকৰি বা অকণো ভয় নাখাই তুমি ঘৰত পঢ়া শুনা কৰা ৰুমটোৰ পৰিৱেশটো লৈ মনতে সম্পূৰ্ণৰূপে সোমাই যাবলৈ চেষ্টা কৰিবা। মানে সেই বস্তুটো তুমি ক'ত পঢ়িছিলা, তুমি কোনখন টেবুলত পঢ়িছিলা, কোনখন কিতাপৰ পৰা পঢ়িছিলা, কোনটো সময়ত পঢ়িছিলা, সেই সময়টোলৈ মনতে উভতি যোৱা। ইয়াকে কয় ভিজুৱেলাইজ কৰা। আৰু চাবা এনেকুৱা কৰিলেই পাহৰা বস্তুবোৰ পুনৰ মনত পৰিবলৈ ধৰে। ঠিক তেনেদৰে তুমি যদি কোনোবাটো ৰুমত কিবা আনিব গৈ পাহৰি গৈছা, তেতিয়াহ'লে তুমি সেইখিনি সময়ৰ কথা ভাবা, তুমি য'ত ভাবিছিলা যে মই বস্তুটো আনিব যাম, তেতিয়া তোমাৰ মনত আহিব তুমি আচলতে কি আনিব গৈছিলা। এইটো বা কিয় হয় জানানে? কাৰণ আমাৰ যিটো মস্তিষ্ক আছে, এই মস্তিষ্কটোৱে পৰিৱেশ অনুযায়ী নিজকে খাপ খুৱাই ল'বলৈ সদায় চেষ্টা কৰে। আমাৰ মস্তিষ্কটোৱে তুমি কামটো ক'ত কৰিছিলা বা য'ত তুমি কথাটো ভাবিছিলা সেই পৰিৱেশটোতে মনত ৰাখিবলৈ চেষ্টা কৰে। গতিকে কেতিয়াবা এনেকুৱা পৰিৱেশৰ সন্মুখীন হ'লে ওপৰত হোৱা ধৰণেই ভিজুৱেলাইজ কৰি চোৱা। চাবা তোমাৰ পাহৰা বস্তুবোৰ পুনৰ মনত পৰিবলৈ আৰম্ভ কৰিব।